তাকে হঠাৎ বৰ মোৰ গৰম হৈছে নহয় ঐ উলিয়াই আছে আছোন উঠি আনিব ব'ল কোৱাচোন। খুৰা নমস্কাৰ। আমি মানে গুৱাহাটীৰ পৰা আহিছিলোঁ। ইমান ফুৰিলোঁ, ভাড়াঘৰ এটা বিচাৰি নাপালোঁ, সেইকাৰণে টুলেটখন দেখি পেলাই বাহিৰত। ঠিক আছে বাৰু, ভাড়াঘৰ পাবা, আছে বাৰু। আহা সোমাই আহা। ঠিক আছে। ভাইটি তোমালোকৰ নামকেইটা? ছাৰ নমস্কাৰ, মোৰ নাম শ্ৰী পল্লৱ শইকীয়া। নমস্কাৰ, মোৰ নাম শ্ৰী মানস শইকীয়া। ঐ মানস, তই বিচনাখন পাৰ, মই গৈছোঁ। মানস, তই শুই যা, মই অলপ লাহে লাহে শুম। ঠিক আছে দে। এই লাইটটো অফ কৰি ল। বাৰু গুড নাইট দেই। গুড নাইট, গুড নাইট। এইটো কিহৰ চাউণ্ড? মানস, ঐ মানস, ঐ কিবা চাউণ্ড এটা শুনিছনে? কিহৰ চাউণ্ড? নাই নাই, শুনা শুনা শুনা। আৰে এইটো কিহৰ শব্দ? ঐ মানস, মানস, কিবা শব্দ এটা শুনিছনে তই? বাটে শুই থাক, বাহিৰতে কিবা কাম কৰি আছে। নহয়, এইটো কিবাটো অদ্ভুত শব্দ এইটো কিবা।
মানস অ' মানস 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 ঐ ঐ উঠ উঠ বাহিৰত কিবা এটা আছে কি আছে অ'? গম নাপাওঁ কিবা এটা আছে বাহিৰত মই তই দেখিছোঁ বাহিৰত শুবলৈ কাৰণে নিদিয়া লৈ যাব পাৰে আৰে বাহিৰত কিবা এটা আছে বাহিৰত এবাৰ বাদ দিয়া বুজা আৰে বাদ দিয়া একো নাই তহঁতে সপোন দেখিছ কিবা এটাতো আছে বাহিৰত হ'ব লাগিব কিবা এটাতো বাহিৰত আছিলে মই দেখিছোঁ ঐ পল ঐ নাযাওঁ নি ওলাই আকৌ মই আজি নাযাওঁ তয়ে যা মোৰ আজি গাটো ভাল লগা নাই কি হৈছে ঐ নাই নাযাওঁ কালি কথাবোৰে মোক একদম গাটো বেয়া কৰি তুলি দিলোঁ ঠিক আছে দে মই যাওঁ বাৰু খালি তই ভাতটো বনাই থবি ঠিক আছে দাদা শুনকচোন এইফালে ক'ত লাগে বাৰু আচলতে মই এটা প্ৰেক্টিকেল কামত আহিছিলোঁ গুৱাহাটীৰ পৰা আৰু মোৰ লগৰজনো আহিছিল কিন্তু সি কালি কিবা আচৰিত বস্তু এটা দেখিলোঁ ৰাতি কি দেখিলোঁ ঠিক মোক ভালকৈ সি কোৱা নাই আচলতে কিন্তু তাৰ আজি গাটো ভাল নহয় সি সেইকাৰণে লগত নাহা নাই মোক পিছে ৰাস্তাটো দেখুৱাই দিব নেকি সি কি দেখিলে সেইটো ক কিবা আচৰিত শব্দ শুনিছিলে আৰু কি কৈছে বাহিৰত কিবা এটা আছে গম নাপাওঁ কিবা এটা আছে বাহিৰত মই তই দেখিছোঁ বাহিৰত শুবলৈ কাৰণে নিদিয়া লৈ যাব পাৰে আৰে বাহিৰত কিবা এটা আছে বাহিৰত এবাৰ বাদ দিয়া বুজা আৰে বাদ দিয়া একো নাই তহঁতে সপোন দেখিছ কিবা এটাতো আছে বাহিৰত হয় সি ঠিকেই শুনিছে মাই খুলি এখন অদ্ভুত ঠাই যিখন ঠাইলৈ মানুহ গ'লে উভতি অহা চান্স একেবাৰে নাই নাযাবি তহঁতি সেইফালে আৰু শুন তহঁতি য'ৰ পৰা আহিছ তালৈ উভতি যা উভতি নহ'লে বিপদ অনিবাৰ্য উভতি যা ঐ পল ঐ মই আজি মানুহ এজনৰ লগত পাতিলোঁ ন মানুহজনে কৈছে তই যে কালি যে মোক যে ৰাতি যে কথাবোৰ কৈছিলি সেই কথাবোৰ সঁচা বুলি কৈছে কি অঁ আৰু কৈছে কি কৈছে আৰু হয় সি ঠিকেই শুনিছে মাই খুলি এখন অদ্ভুত ঠাই যিখন ঠাইলৈ মানুহ গ'লে উভতি অহা চান্স একেবাৰে নাই নাযাবি তহঁতি সেইফালে কি অঁ
তই সময়টো চাচোন। 11:30। 11:30। তইতো কালি ৰাতি 12টা বজাত শুনিছিলি। হয়। এটা কাম কৰোঁ, আজি অপেক্ষা কৰোঁ ৰাতিলে 12টালৈ অপেক্ষা কৰোঁ, চাওঁ কি হয়। ঐ শুনচোন, সেইটো চাওঁ কালি শুনিছিলোঁ। শুনিছ? তই সঁচাই কৈছিলি। কিবা এটা আছে। ঐ প্ৰণৱ, যাওঁ ব'ল আমি শব্দটো শুনাই। কিহৰ শব্দ চাওঁ নগ'ল। এই দৰকাৰটো নাই। ঐ আমি দেখোন হাবি পালোহি। অঁ বে, চাচোন চাৰিওফালে গছ গছনি আছে। ল'ৰা, ঘূৰি যাওঁগৈ ব'ল আমি। ব'ল ব'ল, কিন্তু আমি আহিছিলোঁ কোনফালে? ঐ এইটো কি? এইখন মাইকলি হয়। মানুহ আৰু লোৱা সিদ্ধান্ত কিন্তু মাইকলিয়ে কৰে।